हेलो फ्रेंड्स, आज लोकल मुर्गी आनिलो। बहुत दिन खाम বুলি ভাবিছিলোঁ, ফ্ৰেণ্ড আজি লৈ আহিলোঁ। এইফালে লোকেল মুৰ্গী ধুই মেলি কাঁহীত ল'লোঁ আৰু এইফালে আপোনাৰ জলকীয়া, আদা, ৰচুন, জিৰা আৰু নৰসিংহ পাতেৰে এটা সেই বনালোঁ। মিক্সিত পিচি কিনে এটা গ্ৰেভি বনালোঁ। গ্ৰেভি মানে কি একচুৱেলি পিচি লোৱা হ'ল। এইখিনি আপোনাৰ মাংসৰ লগত দিব লাগিব। আৰু এইফালে আপোনাৰ আলু পিঁয়াজ একেলগে কাটি ল'লোঁ। আপোনাৰ ভিডিঅ'টো চাই লাগিব। এইফালে জাষ্ট কেৰাহীটো জাষ্ট বহালোঁ, এইটো দিলোঁ, আপোনালোকে ভিডিঅ' চাই থাকিব। এইফালে তেল অলপ বহাই দিলোঁ, কেৰাহীত তেল দিলোঁ, তেজপাতা দিলোঁ আৰু কি দিলে এইটো ইলাচি দিলোঁ। ভিডিঅ' চাই থাকিব। তেলটো লাহে গৰম হৈছে, তাৰপৰা আলু আৰু পিঁয়াজখিনি দি দিলোঁ। প্ৰথমতে আপোনাৰ আলু আৰু পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া আমি মাংসখিনি ওপৰত বহাই দিলোঁ। যিহেতু পিঁয়াজখিনি অলৰেডি সিজি গ'ল, এতিয়া মাংসখিনি দি দিলোঁ। এতিয়া আমি তাৰ ওপৰত আমি পিচি থোৱা আদা, ৰচুন, জালুক আৰু আপোনাৰ নৰসিংহৰ পাতেৰে পিঠা এটা হেৰি কৰি থলোঁ। এতিয়া গোটেইখিনি অলপ লাৰি দিলোঁ। 5 মিনিট আমি এনেকৈ লাৰি দিম অলপমান। আৰু ইয়াতে পৰিমাণ অনুযায়ী অলপমান হালধি দিম, যিহেতু লোকেল মাংসৰ অলপ জোল খাই ভাল লাগে, কিন্তু আজি ৰেচিপিটো অলপমান জোল টাইপ হ'ব। আৰু পৰিমাণ অনুযায়ী নিমখ অলপ দি দিলোঁ। এতিয়া এইখিনি অলপমান লাৰি দিওঁ। আৰু যিহেতু শুকান জলকীয়া ঘৰত পিছা নাই, ৰেডিমেড কিনি আনিছিলোঁ, পৰিমাণ অনুযায়ী অলপ দিলোঁ আৰু যিহেতু কালাৰৰ কাৰণে। এতিয়া অলপমান ফ্ৰাই কৰি দিলোঁ। যিটো মোৰ মিছেছ বস্তু বনাই আছে গৰমত। এতিয়া ইয়াৰ পৰা আলুখিনি অলপ দি দিওঁ, যিহেতু মছলাখিনি গোটেইখিনি একেলগে খানা যাব একেলগে দিলে। আলু দিছিলোঁ 3টা, তাৰে 2টা আলু ভাঙি দিম ইয়াৰ লগত, যিটো সিজিলে ভাজা হ'লে অলপ পানী দি কিনে যেতিয়া গলিব তেতিয়া অলপ আলুটো ভাঙি দিম। অলপ টাইম ঢাকন মাৰি থৈ দিছোঁ বস্তুটো সিজিবৰ কাৰণে। ঢাকন এখন জাষ্ট অলপ উঠাই দিলোঁ, চালোঁ মাংসৰ ধুনীয়া এটা স্মেল এটা মাৰিছে। নৰসিংহ পাতৰ যিটো স্মেলটো ধুনীয়া হৈ লাগিছে। চাওক, আৰু অলপ টাইম ঢাকন মাৰি থৈ দিওঁ। আপোনাৰ এইফালে যোৱাকালি অনা ভকুৱা মাছটো এইটো শেষ হোৱাই নাই। এতিয়া মাছখিনি অলপমান ভাজি লওঁ। কম পৰিমাণৰ জুই দি কিনে দিছোঁ। যোৱাকালি অনা আছিল কাটা মাছ, ভাজি লওঁ। যিহেতু মাছটো আমি যোৱাকালি ফ্ৰিজত সোমাই থৈ দিছিলোঁ, ঠাণ্ডা হৈ গৈছে। এতিয়া অলপমান গৰম কৰোঁ, মাছৰ জোলো বনাব বোলে। এতিয়া মাছটো যিহেতু ফ্ৰাই হৈ আছে, এইফালে মাংসটো ফ্ৰাই হোৱাৰ পিছত অলপ বিলাহী কাটি দিলোঁ। যিহেতু খাই লোকেল মুৰ্গীৰ লগত খাই ভাল লাগে, একেলগে বিলাহী কাটি দিলে। হেল্ল' ফ্ৰেণ্ডছ, যিহেতু মাংসটো হৈ গ'ল ফ্ৰাই কৰা, এতিয়া মই আপোনাক দেখুৱাম মই মাংসটো কিমান টেষ্টি হৈছেনে নাই। প্ৰথমতে মই লৈছোঁ আপোনাৰ লিভাৰ পট, মোৰ মেইন। আল্টিমেট হৈছে, ক'ব লাগিব। লগত 1 পিচ মাছো দিছে, ভকুৱা মাছ, ওপৰত লিভাৰ মাংস পিচ লৈছোঁ। খাই মজা লাগিছে, আপোনাৰ ভিডিঅ' চাব এনেকুৱা লাগে। আপোনাক মই লোকেল মুৰ্গীৰ জোলটোও দেখুৱাম, কি ধুনীয়া এটা স্মেল ওলাইছে ন। একচুৱেলি নৰসিংহ পাতৰ দৰে খোৱা জুতিটোৱে বেলেগ। আপোনালোকে ভিডিঅ' চাই থাকিব এনেকুৱা লাগে। ফাইনেলি একচুৱেলি ভিডিঅ'টো হৈ গ'ল। এইফালে মাংসৰ গ্ৰেভি, এইফালে ভাত, এইটো মিছেজৰ, এইটো মোৰ। ভাতটো বাঢ়ি ল'লোঁ। আপোনাৰ ভিডিঅ' চাই থাকিব এনেকুৱা লাগে। আপোনাৰ ভিডিঅ' চাই থাকিব এনেকুৱা লাগে।
মাইণ্ড ব্লয়িং আল্টিমেট হৈছে মাংসৰ জোলটো খাই কিন্তু ভাল লাগিছে চ' ভিডিঅ'টো এইখিনিয়ে আছিলে ধন্যবাদ গুড নাইট আপোনালোকে পাৰিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব থেংক ইউ